মোর ধন বাখর বাখর তরা আমলিন নকৰা দুভাগ নিশা পানী অলতা লৈ আছোন পানী অলতা ইহঁতৰ ঘৰত সামৰণি চেৰ মাৰিলে বুইছা এই চোতালখন অকণমান শুদ্ধি কৰিব লাগিব বাকৰ এই গামোচাখন লৈ আছোন গামোচাখন লৈ আহ মোৰ আব্বা মই অলপ আগবাঢ়ি যাওঁ এই ৰ তই কলৈ যাওঁ এই ভিতৰৰ পৰা টুল মহা আনি কিবা পাৰি দে এই হেৰি কৰচোন হেৰি কৰ বপাইহঁত কি হ'ল ইমান কাটি ঘৰত নোমোৱা নেকি ঐ কি হ'ল গুচি গলিহঁত যে ঐ বপাইহঁত বিহু সামৰিলি নেকি ঐ কি হ'ল আমাৰ ঘৰত নোসোমালি যে ঐ ল'ৰাহঁত এই নহয় আজিয়ে সোমাই যাব লাগিছিল ঐ এই সময় আছে নহয় নহয় মোৰ ঘৰত মাৰি থৈ যা আকৌ ধেতেৰি এনেকে নেওচা দি থৈ যাবিনে নুমল নুমল বাখৰো ৰৈ আছে বোপাই এনেকে নেওচা দি যাব নাপায় নহয় কি হ'ল বাখৰ এই গাঁৱৰ হুঁচৰি যোৱা আমাৰ ঘৰত নোসোমালে নেকি পৰ সদায় পৰে বুজিছ সিহঁতক আমাৰ এনেই প্ৰয়োজন নাই নহয় সেই চহৰৰ পৰা ঢোলবিলাক আনি দিবলৈহে লাগে ৰ আহফালৰ কথা নকবি কিয় নকম সিহঁত মুখাই আহফালি দেখুৱাইছে কাৰণেহে মই কথাটো কৈছোঁ আৰু অন্য হ'লেও সেই নুমলেতো কথাটো বুজিব লাগিছিল নুমল দা আহিছিল নহয় সেই মেলুৱে পুতেকটোহে টানি লৈ গ'ল দেখিবলৈ মন নাযায় কি যে তাৰ চাউনি ভূতটো কৰবাৰ আমিনো কি জগৰ লগালো আমি জানো অসমীয়া নহয় আমাৰ জানো বিহু নহয় বাখৰ মই ক'লে নুশুনক আজিৰ পৰা তোৰ বিহু নচা বন্ধ
যাৰ ঘৰত বিহুৱে নাই বিহুটিৰ কি প্ৰয়োজন? সমাজখন বাৰু কিয় এনেকুৱা? আবা সিহঁতৰ বিয়াবোৰত সিহঁতৰ সভাবোৰত এই ৰফিকে মাইক জেনেৰেটৰ এইবোৰ ফিট কৰোঁতে মই মুছলিম নহয়? বাঘৰে বিহুৱতী হৈ গৌৰৱ কঢ়িয়াই আনোতে তাই মুছলিম নহয়? আম্মাই আত্মসহায়ক গোটৰ সভানেত্ৰীহঁতে মুছলিম নহয়? তুমি গাঁৱৰ ভিটিপি হৈ ৰাতি পহৰা দিওঁতে তুমি মুছলিম নহয়? চব চালা হাৰাম স্বাৰ্থপৰ। কথাৰ লেগাম ৰাখিবি। এই চেঙেলীয়াকেইটাই গাঁৱৰ সমাজখন নহয় নহয়, ইয়াৰ বিচাৰ হ'ব। ময়ো এনেই এৰি দিয়া ভকত নহয়। খুৰী পিঠা এটা দিয়কচোন, পিঠা এটা লৈ আছোন। খুৰী দিয়ক পিঠা এটা দিয়ক। পিঠা খাইহে বিহু। আঁতৰি আহা বহা। চাহ একাপ আনিবা হে, আঁতৰি আহিছে। গুণেশ্বৰ সোমাই যা, চাহ একাপ খাই যা। ৰাইটি এই নতুন দৰমহাটো নাইকিয়া নহয়। একদম নাই বুলি ক'লে নাই, বুজিছানে? আৰু এদিন যদি নোহোৱা হয় বিচাৰি পাবলৈ নাই। মানুহবিলাক বৰ বেয়া হ'লহে। গুণেশ্বৰ তই আহিলি ভালেই হ'ল। মই আৰু এইখন সমাজত নাথাকোঁ, বুজিছ? যিখন সমাজে মোক আদৰি নলয় সেইখন সমাজত মই কাৰ সাহসত থাকিম হে? আঁতৰি তোমাৰনো কি হ'ল হে? বিহু বতৰত আকৌ কি অঘটন ঘটিল? বিহু তহঁতৰহে। তহঁতহে অসমীয়া, আমাৰনো কিহৰ বিহু? তোমাক কোনে অসমীয়া নহয় বুলি ক'লেহে? কোন সেইটো পাখি গজা খুলি পেলাই কোৱাচোন। আমিবিলাক এনেই আছোঁ নেকি? আজি ইমান বছৰ হ'ল এইখন গাঁৱত তোমাক তই বা তেহেলে যায় বুলি কোনোবাই কৈছেনে? কি কথাবিলাক কৈছে হে দাইটি? আঁতৰি তুমিয়ে কোৱাচোন, কোনটো সম্পদত কোনটো বিপদত মই ৰাইজৰ লগত নাছিলোঁ? যিটো পৰিয়ালৰ এজন ব্যক্তিয়েও সমাজৰ কাকো একো জগৰ লগোৱা নাই, সেইখন সমাজে আজি বিহুৰ দিনা মোৰ অন্তৰত কিয় দুখ দিলে? কিয় ৰাইজৰ হুঁচৰি আজি মোৰ পদূলিত নোসোমাল? যিজনী বাখৰে বিহু নাচি এইখন গাঁৱলৈ সন্মান কঢ়িয়াই আনিলে, সেইজনী বাখৰৰ চোতালত আজি কিয় বিহু নাচ নহ'ল? যিটো ৰফিকে চহৰৰ পৰা ঢোল বুকি আনিছিল, তাৰ চোতালত আজি কিয় ঢোল নাবাজিল? কিয় মই মোৰ ল'ৰা ছোৱালীৰ অজস্ৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে কেৱল মুছলমান হোৱাৰ বাবে? নহয় জানো? কাইটি তুমি বেছি চিৰিয়াছ হৈছা। নহয় মানে আগতেও হুঁচৰি মৰা নাছিল কাৰণে মনত নপৰিল। আগৰ কথা বেলেগ আছিল, কিন্তু এতিয়া বাখৰ আৰু ৰফিক ডাঙৰ হৈছে, বিহুৰ প্ৰতি সিহঁতৰ আন্তৰিকতা বাঢ়িছে। সিহঁতৰ অন্তৰত বিহুৰ প্ৰতি থকা এই আত্মীয়তাখিনিয়ে তহঁতৰ অন্তৰত ঠাই নাপালেনে? কাইটিয়ে ঠিকেই কৈছে। বিহু ধৰ্মীয় পৰম্পৰাই নহয়, ই সাৰ্বজনীন অসমীয়া কৃষ্টি। কেৱল এচাম মুছলিমৰ কাৰণে নহয় আৰু হ'ব নোৱাৰে। অসমীয়াৰ সংজ্ঞা কোচ, কলিতা, ব্ৰাহ্মণ, গোহাঁই, কছাৰী, আহোম এইবিলাক নহয়। আমি কিয় কওঁ সৌখন অসমীয়া গাঁও, সেইখন মুছলমান গাঁও, সেইখন বড়ো গাঁও, সেইখন কছাৰী গাঁও, ৰাভা গাঁও? আমি কিয় নকওঁ আমিবোৰ অসমীয়া, সেইখন অসমীয়া গাঁও? কিয় নকওঁ? আমি প্ৰত্যেকেই মগজু আৰু মুখ সংযত কৰিবৰ হ'ল, নহ'লে এদিন আমি অসমীয়াৰ সংজ্ঞা হেৰুৱাই পেলাম। আমি হয়তো নাজানো আৰু বহুতে হয়তো পাহৰি গ'ল যে আমাৰ ৰাজহুৱা নামঘৰৰ মাতৃডোখৰ দান কৰিছিল আমাৰ ৰহমান কাইটিৰ দেউতাকে। গুণেশ্বৰ তই মোৰ চকু খুলিলি। বেলেগৰ গাঁৱত কি হৈছে কি ঘটিছে আমাৰ জানিবৰ কোনো প্ৰয়োজন নাই। আজিৰ পৰা ৰহমানৰ ঘৰতো বিহু হ'ব। কি ক ল'ৰাহঁত? হ'ব। আজি পৰা মানে আজি সন্ধিয়াই আৰম্ভ হ'ব। কাইটি তুমি আগবাঢ়া। হে আল্লাহ, তোমাৰ কি লীলা। মই তেতিয়াহ'লে যাওঁ। ল'ৰাহঁত তহঁত আহি থাকিবি হা। মই যা যোগাৰ কৰোঁগৈ। তহঁত আহিবি দেই ল'ৰাহঁত। আহিম দিয়ক কাইটি। মই যা যোগাৰ কৰোঁগৈ, যাওঁ।
বুজিছ আহিব মানে সন্ধিয়া হুঁচৰি জোৰাবলৈ আমাৰ চোতালতে মাৰিব এই হেৰি কচোন এই কামত লাগ বুজিছ সেই কামত লাগ চাহ পানী এনেকুৱা খুৱাব লাগিব নহয় এই আমি ক'ত আমি জেচমিন ঐ জেচমিন হে আল্লাহ জয় হৰি বোলা জয় ৰাম বোলা গৃহস্থৰ কুশলৰ্থে বোলা জয় হৰি বোলা গুৰিৰ হুঁচৰি আহিছো চুচৰি লগত লৈ আনিছো মৰমৰ এনাজৰি এশৰা গুৰিৰ হুঁচৰি আহিছো চুচৰি লগত লৈ আনিছো মৰমৰ এনাজৰি এশৰা গুৰিৰ হুঁচৰি আহিছো চুচৰি লগত লৈ আনিছো মৰমৰ এনাজৰি এই অসমীয়াৰ বিহুতি ৰঙৰে জেউতি গছে বনে নানা ফুল ফুলে ঐ বিনন্দীয়া ভৰা গুৰিৰ হুঁচৰি আহিছো চুচৰি লগত লৈ আনিছো মৰমৰ এনাজৰি লগত লৈ আনিছো মৰমৰ এনাজৰি তাই ৰৈনো ৰৈ ধেমালি কৰো তাই ৰৈনো ৰৈ ধেমালি কৰো তাই ৰৈনো ৰৈ ধেমালি কৰো ঐ ৰহমান কাই চোতালত অমিয়া বাণী হওক ভকতে ভকতি সুৰত তাই ৰৈনো ৰৈ ধেমালি কৰো 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 ৰৈনো ৰৈ ধেমালি কৰো লছে পচি নাচ খসে নাচো নদী থবিল ঐ ধুলিয়া ককাই বজা গগন জোৰাই দেৱতাৰ লাগি চাওঁ গুম 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 ফুলেতি বাই যাওঁ পিহিতি পেপাতি বাই যাওঁ গুম 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 ফুলেতি বাই যাওঁ পিহিতি পেপাতি বাই যাওঁ কলি দৈ মহৰে ঐ নাচৈ বিজুলি নকৰ চুপতি তোকে হেবা শিশুনি বিহুতে ওলাব
আজি আহিলে অসমনীয়া ঢোলত চাপৰ মৰা কৈ ৰমকে জমকে অসমনীয়া মূৰত পাগে মৰা মহমৰ হিন্দুৰ পোক মহ মুছলিমৰ পোক মই হলো অসমৰ পাহুৱাল ডেকা মই হলো অসমৰ পাহুৱাল ডেকা জিৰি জিৰি কৰি অসমনীয়া বৈ আহে নিজৰা অসমনীয়া প্ৰেমৰে মতৰালো দুৰু দুৰু কৌপিহিয়া যৌৱন পুৱতি নিশা সপোনতে অগা দেৱা দেখা দিলা দেখা মন মোৰ ফাগুনৰে বা নাই নালাগে জাতি ভেদ নাই নালাগে ধৰ্মৰ ভেদ নাই নালাগে জাতি ভেদ নাই নালাগে ধৰ্মৰ ভেদ চেনেহী অসমীয়াই অ মোৰ উপজাঠাই এয়া মোৰ অসমীয়া জয় ৰাম বোলা গৃহস্থৰ কুশলাৰ্থে বোলা জয় নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি মায়াক কৰি নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি দিয়ক কৰা পৰিত্ৰাণ বছৰৰ পৰম্পৰা ৰক্ষা কৰি গাঁৱৰ হুঁচৰি আহি ৰহমানৰ চোতালত উপস্থিত হোৱাত এখনি গুৱাপানৰ সহায় আগবঢ়াই ৰাইজক সেৱা ভাগি ধৰিছে। এই সেৱাত এই নতুন বছৰৰ একো আউল নালাগি হজ গোবিন্দে ৰক্ষা কৰিবলৈ ঈশ্বৰ ভগৱন্তই আশীৰ্বাদ কৰক এই প্ৰাৰ্থনা কৃষ্ণ জয় হৰি বোলা গৃহস্থৰ কুশলাৰ্থে উফ উফ বৰ গৰম উঠিছোঁ উফ দে বিমলদা তোমালোকে জানো মোক পাহৰিব পাৰিবা? আমাৰ আম্মাই আজি বহুত কান্দিলে। সমাজবোৰ এনেকুৱাই অ' ভালেই হ'ল দে সংশোধনীহে সমাজৰ বান্ধোন সবল কৰে। আহোঁ দে কোনো দিনা সময়মতে ল'ৰাবোৰ গোট নাখায় সিহঁতৰহে ঘৰত কাম আছে আমাৰ নাই আৰু এই ধৰণী ক'ত এই পেপাৰটো নহ'লে আৰম্ভণি কৰিম কেনেকৈ নুমল বাখৰ ক'ত সিহঁত দুটা নহ'লে আৰম্ভণি হ'ব কেনেকৈ জানো ক'ত বা নতুন মিতিৰ বিচাৰি গ'ল নুমলে জানো কম নেথা সি নগ'লে বাখৰে ৰাস্তাই চিনি নাপায় কৰ এতিয়া আৰম্ভণি কি হ'ল? ভাগৰ লাগিছে অ' একো নাহোঁতেই ভাগৰ লাগিলেই নে? ইমান গা গধুৰ নে? গা গধুৰ নহয় অ' মনটোহে গধুৰ। মন গধুৰ মানে? তোমাৰ কিবা দুশ্চিন্তা হৈছে নেকি? তই হলি মুছলমান মই হিন্দু মাজতে ধৰ্মীয় বৰ্ণনী ইপাৰে সমাজ ইপাৰে পৰিয়াল সেইবোৰ কথা নুলিয়াবাচোন মোৰ বৰ ভয় ভয় লাগে। ঐ ব'ল
ৰিহাৰ্চেল কৰিবলৈ ইহঁতে ৰৈ আছে। তহঁতে জেতুকা লগাইছ ন? বৰ ধুনীয়া লাগিছে। সদায় সদায় যে এনেকে ৰৈ থাকিবলৈ পালে বৰ আমনি লাগিছে। প্ৰেক্টিচ কৰিলে কি হ'ব বাৰু কচোন? দেৰিকে গ'লে মাহঁতে ঘৰত গালি পাৰে। কিমাননো আৰু বেলেগৰ লেঠা মাৰি ফুৰিব। তোৰ আৰু কাটমৰা কথাবোৰ নগ'ল। কেনেকৈ যাব মই দেখিছে জানো কেতিয়া চুপতি কৰি লাভ নাই। গোটেইকেইটা গোট খালো যেতিয়া ৰিহাৰ্চেল কৰোঁ। হয় আৰম্ভ কৰিব লাগে। আমাৰ যে আহিলেনে? উলাহেৰে নাচি থাক নাচ 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 বনিতি যৌৱনৰে জটিল বা নাচ 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 বনিতি উলাহেৰে নাচি থাক নাচ 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 বনিতি যৌৱনৰে জটিল বা মৰমেৰে আদৰিম জেতুকা মই বুলাই দিম পাহাৰৰে কপৌ ফুল খোপা টানি গুজি দিম দেহা কিমান চাগে শুৱনি হবি এনে তই লাৱনি কিমান চাগে শুৱনি হবি আনন্দেৰে নাচি থাক নাচ নাচ
বাখৰ হা ঠিকে আছে নাচটো কিন্তু কঁকালটো অকণ বেছি ভাঙিছ সেইটো গুৰুত্ব দিবি ঠিক আৰু আছে আৰু এই হাত দুখন বাহুৰ ওপৰলৈ গৈছে ইমান দিম নে আৰু অলপ পাৰিলে মেল মহসিংটোৰ নিচিনা হ'লে ভাল হয় হ'ব ঠিক আছে মই এইকেইটা কথা মন ঐ বীৰেন হ'ব মই হ'লে যাওঁ দেই মোৰ গৰু আনিব লাগে বিৰাট ভাগৰ লাগিছে ন এই তহঁত যাবি হা ব'ল অ' বাখৰ যাওঁ ব'ল নালাগে তাই নুমলৰ লগতহে যাব আমাৰ লগত ক'ত যাব তেতিয়াহ'লে আমি যাওঁ দে ধেত এইকেইজনী যা যাওঁ ব'ল ব'ল আম্মা বেগটো ক'ত থৈছা গামখাৰুযোৰ ক'ত এই য'ত থৈছিলি তাতে আছে বস্তু থোৱাৰ গত হ'লে ইমানটো আলমাৰীৰে নোজোৰে জাপি কুচি থ'লেহে মনত পৰে চাই দিয়াচোন এয়া কি কিমান বকনি আৰু খাবি গাভৰু হ'লি কেতিয়া বুজিবি আম্মা তুমি আছা বুলিহে পিছত চাবা বিন্দাছ য'তে হাত দিবা ততে বস্তু পাবা হালোৱা এচাৰিৰে কোব যে খাবি মই গম পাই গৈছোঁ এইখিনি সামৰি থৈহে যাবি মই যাওঁ আহা তাইৰ হৈছে তুমি ভিতৰতে বহা গৈছোন নালাগে দিয়ক ইয়াতে হ'ব তেতিয়াহ'লে তুমি বহা মই অকণমান নালিয়া কাইটিৰ ঘৰৰ পৰা আহোঁ বাইটিৰ বোলে জ্বৰ খবৰ এটাকে লৈ আহোঁ ভাল বাৰু যাওক নুমল বহা বিহুলে ওলালা তাকেহে দাইটি আজি 3 ঠাইত প্ৰগ্ৰেম আছে অ' বাখৰ তোৰ হৈছেনে হৈছে ৰ'বা দাইটি মই কথা এটা বুজি নাপালোহে কওকচোন দাইটি এই যে আমাৰ বাখৰ তাইতো যোৱাবাৰ চেণ্ট্ৰেলৰ বিহুৱতীত প্ৰথম হ'ল আঞ্চলিকত আকৌ দ্বিতীয় হ'ল এই যে বিহুৱতীৰ জোখমাকবিলাক এইবিলাক কেনেকৈ কৰে হে দাইটি জেলেপি তাতেইতো পাকটো পিছে এইবাৰ ভাল হ'ব বিচাৰক কেইজন জিলাৰ বাহিৰৰ বুলি শুনিছোঁ ফোন নম্বৰো কোনেও পোৱা নাই আমাৰো বেয়া লাগে কেতিয়াবা ননচাওঁ যেনেই লাগে বনিয়াৰ হাতলৈ যায় বুলিহে সংস্কৃতিত ভেজাল হ'লে মনত বেজাৰ লাগে হে আজিকালি আকৌ কিছুমান মাক দেউতাকে গ্লেমাৰহে বিচাৰে আৰ্ট নিবিচাৰে নুমলদা আহিলা ব'লা যাওঁ পানী বটলটো এৰি থৈ আহিলোঁ হ'ব দে আমাৰ আছে নহয় তোমালোকৰ পানী বটলত বিশ্বাস নাই মোৰো নে তোমাৰ নিচিনা সকলো হোৱা হ'লে কথাই নাছিলে দাইটি তেনেহ'লে উঠো যোৱা ব'ল সোনকালে ব'ল নুমলদা আমি বাৰু আগলৈও এনেদৰে থাকিমনে তোৰ এতিয়াও বুজিবলৈ বাকী আছেনে মই কিন্তু সিদ্ধান্ত লৈ পেলাইছোঁ তোমাৰ বাদে আনলৈ নাযাওঁ কিন্তু পলায়ো নাযাওঁ ময়ো ভাবিছোঁ মই ইতিমধ্যে মাক কথাটো কৈছোঁ তয়ো তোৰ ঘৰৰ কথাটো কবিচোন মায়ে অলপ জানে মায়ে আকৌ তোমাক খুব ভাল পায় নুমলদা তুমি এবাৰ আহি মাক কথাটো ক'বা না চিন্তা হয় যদি সমাজে মানি নলয় আমাৰ প্ৰেম জানো সমাজে দিয়া যিদৰে এই প্ৰেম সমাজে দিয়া নাই সমাজে কাহিনীৰ অধিকাৰ ক'ত তথাপিও আমাক সমাজ লাগিবই বাখৰ আমি আমাৰ কথাটো গুণেশ্বৰ কাইটিকে কৈ দিওঁ নেকি তেওঁ নিশ্চয় সহায় কৰিব মোৰ কিন্তু বৰ ভয় লাগিছে কিহৰ ভয় নচাৰ ভয় নে প্ৰীতি ৰাজহুৱা কৰাৰ ভয় যা এইটো
ধন বাখৰ তৰা আমনি নকৰা দুভাগ নিশা বাখৰ তৰা আমনি নকৰা দুভাগ নিশা মোৰ ধন বাখৰ তৰা আমনি নকৰা দুভাগ নিশা জীৱন সোণোৱালী সপোন ভৰা মৰমৰ নাজি তৰা তুমি মোৰ মৰমৰ নাজি তৰা তুমি মোৰ হৃদয়ৰ জোন তোমাক লৈ ৰচিম সোণালী সপোন তোমাক লৈ ৰচিম সোণালী সপোন মই বগাই চাম নদীৰে ময়ো যাই যাম পৰ্বতে মই বগাই চাম জাতি ভেদৈ পাহৰি তোমাক ল'ম আপোন কৰি জাতি ভেদৈ পাহৰি তোমাক ল'ম আপোন কৰি বাখৰ মণিও মাজনী তুমি মোৰ সপোনৰ ৰাণী মাজনী তুমি মোৰ সপোনৰ ৰাণী জীৱন য'ত মই যুঁজি যাম মনৰ দুখ মই সহি চাম জীৱন য'ত মই যুঁজি যাম মনৰ দুখ মই সহি চাম ঘৰ বাৰী মই এৰি যাম এদিন তোমাৰ কাষে পাম ঘৰ বাৰী মই এৰি যাম এদিন তোমাৰ কাষে পাম দেহা জানো মৰম জান তোমাৰ বাদে
নাই আগফালে দেওমনিচ নাই মই গম পাই গৈছোঁ দাইটি কিয় ওলোৱা নাই সেইকাৰণে মইতো কওঁ দেওমনিচ নোহোৱা মানুহ এটা আগফালে যেতিয়া একেবাৰে দেই বৰ লেট ভেৰাইটি মানুহ দেই অ' দাইটি সময় দিছিলোঁ সময়মতে মই আহিলোঁ তুমি কিন্তু সময় নিদিয়া ইমান লেট ভেৰাইটি মানুহ মই ভাল নাপাওঁ গুণেশ্বৰ আহিলি আহিলোঁ অ' মই আহিবলৈ অহা নাই যাবলৈহে আহিছোঁ ব'লা দেৰি হ'ল নহয় ৰচোন একেবাৰে তত নাইকিয়া কৰ কিয় উশাহ সলাবলৈকে সময় নাই তোৰ এই হ'ব দিয়া তাতে সলাম ব'লা বল তোৰটোকে হওক বল যোগেন দাইটি ঘৰতে আছে তুমি কিন্তু কথাবিলাক একদম খোলা খেলি ক'বা নোলুকাওঁ নিজৰে মানুহ লুকুৱাবলৈ কি আছে একো নাই ব'লা যোগেন দাইটিও কথাটো কিন্তু বৰ গুৰুতৰ গাঁৱৰ ৰাইজে কথাটো ঘুনুকঘানাকৈ গম পাইছে যেতিয়া নুমল আৰু বাখৰৰ কথাটো কিবা এটা আলোচনা কৰি মীমাংসা কৰি পেলাব লাগে বুজিছা বাখৰ মোৰ ছোৱালীৰ দৰে নুমলো বেয়া ল'ৰা নহয় পিছে দুখন ধৰ্মীয় সমাজৰ যিহেতু সম্পৰ্কৰ কথা আছে আমাৰ মাজতে আলোচনা কৰি সিদ্ধান্ত লোৱাটো বৰ সমীচীন নহ'ব নেকি নে আঁতৰি কি কোৱা মইনো আৰু কি ক'ম বাখৰটো তোমাৰেই ছোৱালী গতিকে তুমি যি সিদ্ধান্ত দিয়া তাকে মানিলোঁ গুণেশ্বৰ তই সোনকালে দুইখন সমাজৰ লগত আলোচনা কৰ ময়ো থাকিম যাতে ভৱিষ্যতে ছোৱালীজনীৰ কোনো বিপদ নহয় তেন্তে দাইটি অহা দেওবাৰে তোমাৰ ঘৰতে আলোচনাটো হওক হ'ব দে ৰমান কাইটি তোমালোকৰ ফালৰ দুজনমানকো খবৰ দিবা আমি এটা আহোঁ অঁ যাবা তেনেহ'লে তুই ঐ বাখৰ তই যে আজিকালি নোলোৱাই হলি কথাটোনো কি মনেই ভাল নহয় অ' কিনো ওলাই মেলি ফুৰিবি কালিলৈ ৰাইজৰ মেল কি বা সিদ্ধান্ত লয় সেইবোৰকে ভাবি চিন্তি থাকোঁতে শোৱন খাৱন একোৱেই নহৈছে মোৰ জাননে ৰাইজে ওলোটা সিদ্ধান্ত ল'লেইতো তহঁত দুটা এৰাৰি নহয় হবি জানো কেতিয়াও নহওঁ তথাপিও যদি সমাজখনে হয়ভৰ দিয়ে তেতিয়া আৰু তোক কোনে পায় একেবাৰে সোণত সগা চৰিব নহয়নে ঐ মনটো বেয়া নকৰিবি আকৌ সেই গুণেশ্বৰ কাইটি আছে নহয় তেওঁ কিবা এটা কৰিবই তাকে ঐ আমি এতিয়া যাওঁ ব'ল সন্ধিয়াও হ'ল নহয় যাওঁ দে হ'ব যাওঁ দেই কি হ'ব বাৰু মোৰ যে ভয় লাগিছে তাকেহে যি হয় হ'ব দে তইনো কিয় ইমান চিন্তা কৰিছা হ'লেও অলপ পিছত গম পাবিয়েই নহয় বাখৰজনীলে যে বেয়াই লাগিছে সঁচাকৈও কি হ'ব বাৰু এতিয়া তাইৰ দিহি শ্ৰদ্ধাৰ সন্মানীয় দুয়োখন সমাজৰ আমন্ত্ৰিত ৰাইজ সমাজ পৰিৱৰ্তনৰ লগে লগে অনাকাংক্ষিতভাৱে কিছু কথা আমি ভাবিবলৈ বাধ্য হৈছোঁ আপোনালোকে ইতিমধ্যে গম পাইছেই যে আমাৰ গাঁৱৰ ৰমান কাইটিৰ জীয়েক বাখৰ আৰু নুমল গগৈৰ মাজত প্ৰেম সম্পৰ্কীয় উচিত সমাধান বিচাৰি আপোনাসৱৰ ওচৰত শৰণাপন্ন হৈছোঁ আশা ৰাখিছোঁ যুগ ধৰ্মৰ প্ৰতি লক্ষ্য ৰাখি ফলপ্ৰসূ সিদ্ধান্ত ল'ব হওঁতে কথাটো ঠিকেই আছিল লেঠা লাগিছে ধৰ্মত আপোনাসৱ পঢ়া লিখা ব্যক্তি ধৰ্মীয় মুৰব্বী আপোনালোকে আজি এটা সুস্থিৰ সিদ্ধান্ত দিয়ক আমাৰ ধৰ্মমতে বিয়া হোৱাত আপত্তি নাই কিন্তু ল'ৰাজনে আমাৰ ধৰ্মত উঠি কবুল কৰিব লাগিব আৰু কইনা বাখৰে নিজ ধৰ্ম অটুট ৰাখিব লাগিব পৰমপিতা পৰমেশ্বৰে মানুহৰ সৃষ্টিত
পুৰুষ আৰু নাৰী হিচাপে বিভক্ত কৰিছে আৰু তাৰেই ভাৱাৰ্থ বহন কৰি পিতৃপ্ৰধান আৰু মাতৃপ্ৰধান সমাজৰ সৃষ্টি হৈছে। অসম মুলুকত আমি সকলোৱে পিতৃপ্ৰধান সমাজৰ বাসিন্দা। এই বিভিন্ন ধৰ্ম, বিভিন্ন পৰম্পৰা, আমাৰ দৰে এচাম বুদ্ধিজীৱী নিজা নিজা ক্ষেত্ৰ পৰিচালনা, ৰাজনৈতিক ধৰ্মীয় ক্ষমতা প্ৰদৰ্শনৰ ব্যৱস্থাহে মাথো। নাৰীৰ কোনো ধৰ্ম থাকিব নোৱাৰে, যিদৰে পানীৰ কোনো বৰণ নাই। সেয়েহে প্ৰতিগৰাকী নাৰীয়ে নিজ স্বামীৰ ধৰ্ম পালন কৰাটোৱেই শ্ৰেষ্ঠ ধৰ্ম আৰু সেয়া মহাপুৰুষীয়া ধৰ্মগ্ৰন্থটো সন্নিৱিষ্ট কৰিছে। এই ক্ষেত্ৰত আমাৰ ধৰ্মৰ দিশৰ ফালৰ পৰা বাখৰক বোৱাৰী হিচাপে গ্ৰহণ কৰাত কোনো আপত্তি থাকিব নোৱাৰে। সেয়াই ৰাইজ মোৰ মত। এতিয়া নুমল আৰু বাখৰে বা কি কয় সেয়াও শুনা যাওক। নে কি কয় ৰাইজ? ঠিকেই কৈছে। সিহঁত হালেহে আচল, সিহঁতৰ কথা নুশুনিলে কেনেকৈ হ'ব? ঐ নুমল, ক তই ক। শ্ৰদ্ধেয় ৰাইজ, এয়া সত্য যে বাখৰ আৰু মোৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে। আমি কোনো কাৰণতে ইজনে সিজনক এৰি থাকিব নোৱাৰোঁ, সমাজখনো এৰি থাকিব নোৱাৰোঁ। আপোনালোক ধৰ্মীয় পণ্ডিত, জ্ঞানৰ পূজাৰী। আমাৰ সম্পৰ্কক স্বীকৃতি প্ৰদান কৰি অসমীয়া সমাজত এক নিদৰ্শন দাঙি ধৰিবলৈ মই সকলোকে অনুৰোধ জনালোঁ। ই কিন্তু বৰ লায়কৰ কথা কৈছে দেই। ৰাইজে কথাটো দকৈ বিবেচনা কৰিব। এতিয়া বাখৰে কওক, তাইনো কি কয় শুনো। তেন্তে ঐ বাখৰ, তোৰ মনৰ কথা খুলি কয় দে। নুমলদাৰ সৈতে ময়ো একমত, ময়ো তাকে বিচাৰোঁ। আমাৰ উকিল বোপায়েও দুআষাৰ কওক। ৰাইজৰ আমন্ত্ৰণক সেৱা জনাই মই দুটামান কথা ক'ব বিচাৰিছোঁ। আমি সকলো শ্ৰেণীৰ ৰাইজে আইনৰ অধীনত আৰু উচ্চতম ন্যায়ালয়ৰ 2011 চনৰ এটা ৰায়দান অনুসৰি যি প্ৰাপ্তবয়স্ক পুৰুষ মহিলাই ইণ্টাৰ কাষ্ট অথবা ইণ্টাৰ ৰিলিজন বিবাহ পাশত আবদ্ধ হ'ব বিচাৰে তেওঁলোকক আমি উৎসাহিত কৰাটো উচিত। আৰু এই যুগ্ম জীৱনৰ পাতনি মেলাৰ যি লোকে বিধি পথালি দিয়ে তেওঁলোকৰ বিৰুদ্ধে আইনে বিধিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এনে ব্যৱস্থাপনাহে আমাৰ ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ ব্যৱস্থাটো বজাই ৰাখিব। এনে বিবাহ গ্ৰহণযোগ্য আৰু আদৰণীয়। মহাপুৰুষীয়া সকলো ধৰ্মগ্ৰন্থৰ অমৃত ৰস বৰ্তমানৰ প্ৰচলিত আইন ব্যৱস্থা। কোনো জাতি বা কোনো ধৰ্মই আইনৰ ঊৰ্ধত কেতিয়াও হ'ব নোৱাৰে। আমি অকপতে সৰ্বোচ্চ আদালতৰ ৰায়ক সন্মান জনাই নুমল আৰু বাখৰৰ যুগ্ম জীৱন গঢ়াত আমি সন্মতি জনাইছোঁ। আইনৰ ঊৰ্ধত আমিও নহয়, কিন্তু ধৰ্মীয় পৰম্পৰা অবিহনে শৃংখলাবদ্ধ সমাজ জানো আমি পাব পাৰোঁ? তথাপি সকলো ৰাইজে আইনে সমৰ্থন জনাইছে যেতিয়া আমিও একমত। মই মনে ভবা কথাটোৱেই যেন আদালতৰ ৰাইজোগে শুনা পালোঁ। আমিও তাকেই বিচাৰোঁ। তেন্তে ৰহমান কাইতি, যোগেন দাইতি, সোনকালে শুভ কাম সামৰাহে কথা। ঐ নুমল, ৰ তই একেবাৰে চাহ তামোল পালিগৈ, আঁতৰি মত ল। আজিলৈকে ৰাইজৰ ওপৰত মাত মাতি পোৱা নাই, গতিকে ৰাইজৰ মতেই মোৰো মত। ৰহমান, কথা এটা কওঁ। মই কিন্তু কথাটো বৰ ভাল নেদেখিলোঁ। সম্পৰ্কবোৰ নিজৰ মাজতে ৰখাটো ভাল, কিন্তু মেলত দেখোন আপুনি হয় ভৰ দিছিলোঁ। নিদিলে জানোচা মই খালৰ মাজত শিঙিটো হওঁ। সেই ভয়তে তাত মই প্ৰতিবাদ নকৰিলোঁ। মই আহোঁ, কথাটো অলপ ভাবি চাবি। চাহ দিবলৈ মানুহজন বিচাৰি আছোঁ, আপুনি ইয়াত বহি আছে। কিনো ভবা চিন্তা কৰিছে? কথাবিলাক বেয়াৰ ফালেহে ঢাল লয় নেকি? কোনবোৰ কথা? বাখৰৰ বিয়াৰ কথা নেকি? অঁ,
কাইলৈ যদি আমাৰ সমাজে মোক এৰি দিয়ে, মেলত নিবুকা চামন হৈ বহি থাকিব। এতিয়া মোৰ আগত কথা কৈ লাভ নাই। যদি আপত্তি আছিলে সেই সমাজতে নকলে কিয়? সেইখন সমাজৰ কি দাম নাই? আপোনালোকৰ পুৰুষবোৰৰ কথাৰ হিচাপ নাথাকিব পাৰে। অন্তত মই নাৰী হিচাপে কথা বদলাব নোৱাৰো। বাখৰ মোৰ ছোৱালী, 10 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দিছো। তাইৰ সুখ দুখ মত অমত মোৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ কথা। দৰকাৰ হলে মই তাইক বিয়া দিম। কি ক'লা? মই তাইক বিয়া দিম। যি বিচাৰ হ'ব লাগে মোৰ ওপৰত হ'ব। এনেকুৱা অভদ গুৰে নচা কথা মোৰ আগত নকবা। কাইলৈ যদি মোৰ জানাজাত কোনেও সংগ নিদিয়ে তেতিয়া বাৰ জেল খা দাগী অপৰাধীৰ মৃত্যু জানাজাত আপুনি গৈছিল নে নাই? এইবোৰ ৰাজহুৱা কথা। তেন্তে কোনটো আইন বিৰোধী কাম কৰিলে যে আপোনাৰ জানাজাত নাহিব? কথা বহলাই লাভ নাই। তোমালোকে যি কৰা কৰি থাকা। বাখৰ, তই নুমলক কবি মই বিয়া দিম। কাৰো কথা শুনিবলৈ নাই। কিয় জান আজি হাইঠা মাটিত পৰিল যে? বহুত দিনৰ মূৰত আবিৰ্ভাৱ। খবৰ কি? নাই, খেতি পথাৰৰ পৰা আহোৱে নোহোৱা হৈছে। যোৱাবাৰ খেতি পানীয়ে মাৰিলে নহয়, এইবাৰ আহু খেতিকে অলপ বহলকৈ ধৰিছোঁ। এই তহঁতৰ গাঁৱৰ মক্কেল এটাই বোলে আমাৰ বাখৰৰ ওপৰত চকু দিছে। চকু দিছে মানে? সিহঁতৰ বিয়া ঠিক হৈছে। আৰে সিহঁত দুটাটো কথাই বেলেগ ভাই, মোকতো পাত্তাই নিদিয়ে। চালা নাম নেজানো। মক্কেলটোক কবি আকাশৰ তৰা চুবলৈ যোৱাটো মূৰ্খৰহে চিন্তা। বাখৰ মোৰ হয়, বেছি তেৰিমেৰি কৰিলে মা কছম জিন্দা থাকিব নিদিম। নুমল নে ফুমলটো ক'ত পাম ৰে? সিটো চহৰলৈ প্ৰায় নাহে। অৱশ্যে তই ইচ্ছা কৰিলে আমাৰ মঠাইটোলৈ যাব পাৰ। সি দুপৰীয়া প্ৰায় তাত কেৰম খেলিবলৈ আহে। মই খবৰ দিম দে। ঠিক আছে, সেইদিনাখনে ফালি দিয়া যাব। হ'ব তই যা। বুজিছ ৰমত, কেৰমৰ গুটিও ফুৰা দি তাকো ফুৰাই দিমগৈ। কালি সৰু আৰু আজি পুতক তুলিম ৰ। ঐ বীৰেন, আমাৰ কিমান হ'ল? 17 নীল। প্ৰথমতে 6 এটা লৈ লওঁ, তাৰ পাছত ডাঙৰকৈ 0 এটা সন্মান সহকাৰে আগবঢ়াই দিম। আগতে দি ল, দেখা যাব আজি কোনে কি খায়। অলপ ধৈৰ্য ধৰ। ঐ মল কাটিছ কিয়? ক'ত? চশমা নাই যে দেখা নাই। ঐ জান, তোৰ এই উভতা কথাবোৰ আৰু সহ্য নহয় দেই। তই বাৰু কিয় ইমান অজিন পাতকি? তাৰ এইটো স্বভাৱ আজিৰ নে? কুকুৰৰ নেগুৰ কেতিয়াবা পোনোৱা দেখিছ? হ'ব হিৰেণ, তই গুটি মাৰ, ৰেটটো ল'ব লাগে। তই বাখৰক পোৱাৰ পিছত কিমান অহংকাৰী হলি নিজকে এবাৰ সুধিছা? ঐ জান, তই প্ৰত্যেকটো কথাতে বাখৰৰ প্ৰসংগ টানি নানিবি। নে মই তোৰ বৰা ভাত কাঢ়ি খালোঁ? তয়ো বিহুৱা ময়ো বিহুৱা। বয়সত দুদিন মান তোতকৈ মই সৰু, তোতকৈ মই কোনো ঠাইতে কম নহয়। তইহে বাখৰক যা তা কথা কৈ মোৰ ওচৰত চাপিব নিদিলি। ঐ প্ৰমাণ নথকা কথা নকবি। বাখৰক সুধি চাবি তাই তোক কিয় পচন্দ নকৰিলে। এক ফুল দৌ মালি উৰহি গছৰ এতিয়াহে ওলাল। ঐ জান, এইকেইটা ক'ৰ ল'ৰা? চহৰৰ। তোৰ লগত অলপ কথা আছে বোলে, মোক ফোন কৰিছিল। তই মোক আগতে কোৱা নাই যে? পাহৰি আছিলো। নুমল, অলপ এফালে আহক না। ৰ'ব, 5 মিনিট। বৰ্ডটো শেষ হৈ লওক। আৰে কম্পিটিশ্যন নহয় না, বেছি দেখুৱালেই প্ৰব্লেম হ'ব। ধমকি দিছে নেকি? নাযাওঁ। কি কৰিব? ঐ গুণেশ্বৰ কাইটিক খবৰটো দিছোঁ। কথাটো ভাল দেখা নাই। চহৰৰ গুণ্ডাগিৰি ইয়াত নেদেখুৱাবি, অভদ্ৰ কৰোবাৰ। ঐ গাঁৱৰ মানুহক খবৰ দেচোন, চাই লওঁ ইহঁতক। মাছ চালাটো কোন আছে? চালা আমাৰ ছোৱালী আগে বেইমান। বিহু নচৰ ভেকচন ধৰি প্ৰেম কৰিছ।
মাক কসম আৰু আগবাঢ়িলে চাফা মাৰি মই সকলো কথা গম পাইছো ই মোক গোটেইখিনি কৈছে এই হিৰো ইয়াত কিহৰ দাদাগিৰি কৰিবলৈ আহিছে ইয়াত আপোনালোকৰ এইটো খুটক এইটো কওক কওক বেলেগৰ বস্তুত যাতে হাত মোক চম্ভালি কথা কবি ইয়াত হিৰোগিৰি কৰিবলৈ নাহিবি চাফা কৰি দিব পাৰো কিন্তু আমি নকৰো কাৰণ গাঁৱৰ মানুহে শিষ্টাচাৰ কি জানে ডাঙৰ সৰুৱে সন্মান কৰিব জানে তহঁতৰ নিচিনা অভদ্ৰামি নকৰে বুজিলি নাই আমি চব কাম কৰিব পাৰোঁ কিন্তু নকৰোঁ নহ'লে তহঁত চহৰীয়া মখাই মুছলমান ল'ৰাক হিন্দু ল'ৰাই মাৰিছে বুলি ৰাজনীতি কৰিবি সাম্প্ৰদায়িক বিষ সিঁচিবি পৃথিৱী বহল হোৱাৰ আগে আগে গাঁৱৰ গোটাই গাঁৱৰ যা বুলি কৈছিলো যায় বল এই অভদ্ৰবিলাকৰ লগত থাকি আমাৰ নাক কাণ কাটিবলৈ নাই ঠিক কথা বল কি যে অথন্তবোৰ ঘটি আছে দেখিছানে তাকেহে মই আগগুৰি একো ভাবিয়ে উলিয়াব পৰা নাই কি যে কৰোঁ আম্মাতো ঠিকে আছে মোক তোমালে দিম বুলি কৈছে দিবই তেখেতেতো তোক লৈয়ে যাবলৈ কৈছে পিছে তোক মোৰ তেনেকৈ লৈ যাবলৈ মন নাই বাখৰ নুমল দা ব'লাচোন এবাৰ আম্মাৰ সৈতে কথাটো পাতোগৈ বল ইমানবোৰ ভাবাগনা কৰি থাকিব নালাগে তহঁত হালাজিয়ে যাগৈ আমাৰ জনলৈ বাট চাব নালাগে তেওঁক মাছো ধৰিবলৈ লাগে ইফালে পানীত নামিবলৈও ভয় কৰে তেন্তে ওলা বাখৰ কপালত যি আছে সেয়ে হ'ব আম্মা মা বস্তুবোৰ সামৰি তোৰ বেগটোতে থৈ দিছো তহঁত হালাজিয়ে যা আব্বা অহা অলপ দেৰি হ'ব কিন্তু আম্মা কিন্তু নাই সময়ত সমস্যাবোৰৰ সমাধান নিজে নিজে হ'ব তহঁত হালাজিয়ে যা মই যোগেনাথৰ লগত কথা পাতিছো এতিয়া তহঁত যোগেনাথৰ ঘৰলৈকে যা আৰু তাত তেওঁলোকৰ পৰামৰ্শ মতে সকলো হ'ব
নান্দেও চাহেবেও বিলাইছিল বাণী শুনা সৰ্বজন গীতাৰ বচন কৰ্মহে পৰম ধৰ্ম জানা নিৰঞ্জন হে কৰ্মৰ অবিহনে জানা শ্ৰেষ্ঠ ধৰ্ম নাই হে সত কৰ্মৰ ফলে পাই ভগৱন্তৰ পদে ঠাই বান্ধৈ কৰ্মস্থান বিচাৰি যাওঁহে বান্ধৈ কৰ্মস্থান বিচাৰি যাওঁ এহে বান্ধৈ কৰ্মস্থান বিচাৰি যাওঁহে বান্ধৈ কৰ্মস্থান বিচাৰি যাওঁ স্বামী স্ত্ৰী একে হয় এটি সৰু পজালৈ মনৰ ৰঙে জীৱিকা যোগান বান্ধৈ কৰ্মস্থান বিচাৰি যাওঁহে বান্ধৈ কৰ্মস্থান বিচাৰি যাওঁ এহে বান্ধৈ কৰ্মস্থান বিচাৰি যাওঁহে বান্ধৈ কৰ্মস্থান বিচাৰি যাওঁ হৰি গোপাল গোবিন্দ আহিলে বিহুতি বোলা যাওঁ দে এহাতী বোলা যাওঁ দে এহাতী পিতায়ে আছে বাচ্চা ঐ লগৰ সমনীয়াই বিহুৰ ঢোলজু উৰিছে বহাগৰ বতৰা পা আহিলে বিহুতি বোলা যাওঁ দে এহাতী বোলা যাওঁ দে এহাতী পিতায়ে আছে বাচ্চা লগৰ সমনীয়াই বিহুৰ ঢোলজু উৰিছে বহাগৰ বতৰা পা বাটলৈ চাই ৰৈছে আজলি মোৰ ৰাইজনী বাটলৈ চাই ৰৈছে আজলি মোৰ ৰাইজনী নাতিনো কিমান কি নাতিনো কিমান কি নাতিনো কিমান কি নাতিনো কিমান কি এইবাৰ প্ৰতিযোগিতাৰ কথা চিন্তা কৰি লাভ নাই গাঁৱতে বিহুচোৰা ভালকৈ ধৰিব লাগিব
ঐ নদীবোৰত কি হ'ল এইবাৰ গৰু গা ধুবলৈ পানী নহ'ব দেখিছোঁ। ঐ নুমল বাখৰ নহয় নে? হয়তো হয়তো নুমল বাখৰ বৰ ভাল কৰিলি দেই। এইবাৰ কিন্তু বিহু ভাল জমিব। আই ঐ দেহি ঐ বাখৰ কেঁচুৱাটো কিন্তু বৰ ধুনীয়া দেই, একেবাৰে দেখা তোৰ দৰে। বীৰেন্দা ভালে আছ? আছো দে। তহঁতলৈ খুব মনত পৰে মাইনাটো গাটো অকণমান বেয়া, জ্বৰ উঠিব নেকি? যোৱাবাৰ বিহু বোলে পাল মাৰিলি, এইবাৰ এৰাত নাই দেই। পিছে এইবাৰ মনটোহে কিবা ৰাইজাই কৰা নাই বৰষুণ নাই, নদী জান জুৰিত পানী নাই, একেবাৰে কিবা দেখোন খৰাং হৈ পৰিছে চহৰতে থাক, পেপাৰ পত্ৰ নপঢ় নেকি? এই নদী বান্ধ বুলি কিবা এটা ওলাইছে নহয়, আৰু বেছি দিন নাই ব্ৰহ্মপুত্ৰও খান্দি দিব বুলি শুনিছো। ধৰা হে বান্ধৈ, আদা বেপাৰীক জাহাজৰ খবৰ নালাগে, পলম কৰি লাভ নাই। নদী বান্ধ নামেৰে দৈত্য এটা ওলাইছে, জান জুৰি ধৰিছে চানি, জান জুৰি ধৰিছে চানি, ঐ আমাৰ কিয়ে গতি হ'ব সমনীয়া, ব্ৰহ্মপুত্ৰত শুকাব পানী। শুনিছো চিনাই ব্ৰহ্মপুত্ৰ ভেটিব, NHPCয়ে সোৱণশিৰি ৰুধিব, ৰঙা নদী বালি পোত যাব। শুনিছো চিনাই ব্ৰহ্মপুত্ৰ ভেটিব, NHPCয়ে সোৱণশিৰি ৰুধিব, ৰঙা নদী বালি পোত যাব। সোণালী পথাৰত তুই চিৰিঙাই ঘৰ সাজিব, নদী জান নিজৰা যাৰ মানি বন গজিব। সোণালী পথাৰত তুই চিৰিঙাই ঘৰ সাজিব, নদী জান নিজৰা যাৰ মানি বন গজিব। দেহি শস্য হেৰাব, মৎস্য লুকাব, শস্য হেৰাব, মৎস্য লুকাব। বাৰীৰ মামৈ তামোল কেতেকী জাহাজী কল বাৰীতে শুকাব, কেতেকী জাহাজী কল বাৰীতে শুকাব। শুনিছো ভাটি লৈ ব্ৰহ্মপুত্ৰ খান্দিব, বিহাৰ পাৰে কৰি গংগা তীৰত পেলাব, জান জুৰি দিয়ে গতি হ'ব। শুনিছো ভাটি লৈ ব্ৰহ্মপুত্ৰ খান্দিব, বিহাৰ পাৰে কৰি গংগা তীৰত পেলাব, জান জুৰি দিয়ে গতি হ'ব। জাতিৰ ঠিকাদাৰে কথা চুবাইহে থাকিব, ৰজা হৰিশ্চন্দ্ৰই মাটি বাৰী বুকুৰি যাব। জাতিৰ ঠিকাদাৰে কথা চুবাই থাকিব, ৰজা হৰিশ্চন্দ্ৰই মাটি বাৰী বুকুৰি যাব। দেহি সমাজ ভাঙি যাব, অনাটন বাঢ়িব, সমাজ ভাঙি যাব, অনাটন বাঢ়িব। পাহুৱাল ডেকাবোৰে নীৰৱে নিজানত গৈ চকু পানী টুকিব, নীৰৱে নিজানত গৈ চকু পানী টুকিব। বোলে এইবাৰ খেনৰে জাত, আকৌ বোলে এইবাৰ বকৰে জাত, আকৌ বোলে এইবাৰ খেনৰে জাত, আকৌ বোলে
এবাৰ বকৰে যাক ঘুমতি ভাঙি বৰহলৈ কন্দৰাওলা আকৌ বোলে হেই আকৌ বোলে হুৰ আকৌ বোলে হেই আকৌ বোলে হুৰ ৰোৱনী কৰিছে চগা গেৰতো পৰিছে জাক জাক কৰি যোৱা ৰোৱনী পৰিছে চগা গেৰতো পৰিছে জাক জাক কৰি যোৱা ঘূৰাই দে ঐ ঘৰতো খুদকণ নাই আলি কাটি জালি দিম হে 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 বৰপিৰা পাৰি দিম হে 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 নাখাই খুৱামে তোক নাখাই খুৱামে তোক হুৰ 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 বতা চৰাই 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 ৰোৱনী পৰিছে চগা গেৰতো পৰিছে জাক জাক কৰি চোৱা ঘূৰাই দে ঐ ঘৰতো খুদকণ নাই আলি কাটি জালি দিম হে 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 বৰপিৰা পাৰি দিম হে 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 নাখাই খুৱামে তোক